হাই ভিউৱাৰ্ছ, মই প্ৰসেনজিৎ লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। ঘৰতে বনাওক বজাৰৰ দৰে চাওমিন। আহক চাই লওঁ কেনেদৰে বনালোঁ বজাৰৰ দৰে চাওমিন। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। মই চচপেন বহাই দিছোঁ। এতিয়া মই পানী দিম চাওমিন বইল কৰিবলৈ। নিমখ দিলোঁ সোৱাদ অনুসৰি। এতিয়া মই চাওমিনখিনি দি দিলোঁ। 2 পেকেট লৈছোঁ মই চাওমিন। এনেদৰে লৰাই ল'ম। ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ, এনেদৰে কাটি লৈছোঁ। কেপচিকাম মই এটা লৈছোঁ। গাজৰ মই 2টা লৈছোঁ, এনেদৰে কাটি লৈছোঁ। আৰু ফ্ৰেঞ্চবিন লৈছোঁ মই 4টা, এনেদৰে কাটি লৈছোঁ। লগতে মই 4টা কেঁচা জলকীয়া আৰু সৰু চাইজৰ বন্ধাকবি এটা লৈছোঁ। চাওমিন মোৰ বইল হৈ গ'ল। এতিয়া মই এনেদৰে ঠাণ্ডা পানীত আকৌ ধুই ল'ম আৰু ভালদৰে পানীখিনি টুকি ল'ম। কেৰাহী বহাই দিছোঁ। এতিয়া মই ৰিফাইন তেল দিম। প্ৰথমতে মই কাটি ৰখা পিঁয়াজখিনি দিলোঁ। কেঁচা জলকীয়া দিলোঁ। এতিয়া ভালদৰে ভাজি লওঁ। ইমানো মই নাভাজোঁ, সামান্য আৰু অকণমান আৰু মই ভাজিম। আৰু লগত মই নিমখ দিলোঁ সোৱাদ অনুসৰি। নিমখটো অলপ মই কমাই দিম, যিহেতু চাওমিন সিজোৱাৰ টাইমতো মই নিমখ দিছিলোঁ। কাটি ৰখা গাজৰ, কেপচিকাম, ফ্ৰেঞ্চবিন আৰু লগতে বন্ধাকবি দি ভালদৰে অলপ টাইম ফ্ৰাই কৰি ল'ম। মই 2 মিনিট ফ্ৰাই কৰিম। সিজাই ৰখা চাওমিনখিনি দি দিছোঁ। ভালদৰে মিলাই ল'ম। এনেদৰে আপোনালোকে এনেদৰে মিলাই ল'ব পূৰা। টমেটো চচ 2 চামুচ দিছোঁ। গ্ৰীণ চিলি চচ 2 চামুচ। soya চচ 2 চামুচ আৰু ভিনেগাৰ দিছোঁ 1 চামুচ। এতিয়া ভালদৰে মিলাই ল'ম। জালুকৰ গুড়ি দিছোঁ 1 চামুচ, স্পাইচি কৰাৰ কাৰণে অলপ। মই এনেদৰে মিলাই ল'ম। মোৰ চাওমিন হৈ গ'ল খাব পৰা।
এনেদৰে বনাই খাব। বজাৰৰ টেষ্টটো চাওমিনৰ ঘৰতে পাব। খাই চাব আপোনালোকে বনাই। যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে আপোনালোকৰ ওচৰত বিভিন্ন ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।